হেল্ল' ফ্ৰেণ্ডছ, ভিডিঅ' দিব পৰা নাই, গম পাইছে দেশৰ পৰিস্থিতি কি হৈ আছে। চৰকাৰে দিয়া আইন যাতে সকলোৱে মানি চলা, কিন্তু আজি মই অলপ ঘৰৰ পিছফালেদি ওলাইছোঁ, আগফালেদি নহ'লে পিছফালেদি ওলাইছোঁ। ওলাই গৈ আপোনালোকৰ বাবে এটা ধুনীয়া ভিডিঅ' বনাইছোঁ, যিটো ভিডিঅ'ত গছ গছনি মানে নদ নদী সকলো দেখাম। গাঁৱৰ এটা পৰিৱেশ, সুন্দৰ পৰিৱেশ চাওক। এয়া দেখিছে এটা সুন্দৰ পৰিৱেশ, কাষতে এখন নদী আছে। এইখন হৈছে মৰা কলং, মানে কি ইয়াত সোঁত বৈ নাথাকে, আৰু ইয়াৰ কিনাৰে কিনাৰে গৈ এখন সুন্দৰ মানে সোঁত বৈ থকা নদী, বহুত ডাঙৰ নদী এখন দেখুৱাম আপোনালোকক। ভিডিঅ'টো চাই যাওক। আৰু এই জেগাটো যে দেখিছে, ইয়াত আমি টিকটক বনাবলৈ আহোঁ দেই মাজে মাজে, ভাল লাগে টিকটক বনাই ইয়াত, আৰু ইউটিউবো বনাইছোঁ ইয়াত মই কেইবাটাও। চাই যাওকচোন ভিডিঅ'টো। আৰু ইয়াত দেখিছেনে এজন মাছমৰীয়াই মাছ মাৰি আছে, জাল পাতিছে, আৰু লগতে এখন শাকো দেখাওঁ আপোনাক। এইবিলাক দেখিছেনে কি বাৰু? যদি গাঁৱৰ হয় নিশ্চয় অনুমান কৰিব পাৰিব এইবিলাক কি। চাওকচোন, পেণ্ট চোলা এইকেইটা চাওক, লেংটা হৈ গা ধুই আছে। আমি তিনিজন গৈছিলোঁ, যদি আমি কাপোৰ নিলোঁ হয় নহয় আমিও ইয়াত গা ধুই আহিলোঁ হয়, কিন্তু আমি কাপোৰ নিয়া নাই, আমি নিজৰ কাপোৰকেইটাই পিন্ধি গৈছোঁ। এক্সট্ৰা যদি কাপোৰ লৈ গ'লোঁ হয় আমিও গা ধুই আহিলোঁ হয় বাপেকে। আৰু এতিয়া এইখন চাওক কি বাৰু, এডাল বাঁহত, এইখন শাকু বুলি কয়, দেখিছেনে? দেখাম বাৰু, সম্পূৰ্ণ দেখাইছোঁ। চাওক কিমান দীঘল। এই এডাল বাঁহতে খোজকাঢ়ি পাৰ হৈ যাব লাগিব, হাতত কেমেৰা থাকিব, মোবাইলো থাকিব, কেনেবাকৈ যদি পৰোঁ ন গোটেইখিনি যাব। আৰু এয়া মোৰ লগৰজন পাৰ হৈ গৈ আছে, তাৰপিছত মই যাম। আৰু আমাৰ অভ্যাস আছে দেই, বহুত স্পীডত যাব পাৰোঁ, একো ভয় নাই, কিন্তু এদিনীয়া মানুহৰ কাৰণে বহুত ভয়, ইমান পটককৈ পাৰ হ'ব নোৱাৰে। এডাল বাঁহত খোজকাঢ়ি যোৱাটো মুখৰ কথা, তাতে পানী, তলত পানী, বাপৰে। অভ্যাস হৈছে আমাৰ গৈ গৈ, পাৰোঁ আৰু বহুত জোৰে যাব পাৰোঁ। আৰু এতিয়া মই গৈ আছোঁ চাওক, এখন হাতত কেমেৰা লৈ পাৰ হ'ম। আৰু মই ইয়াৰ পিছতে আপোনালোকে এখন বহুত জংঘল এখন দেখিবলৈ পাব। জংঘলখন পাৰ হৈ পেলাই আপোনালোকক এটা চুইচ গেট দেখুৱাম, মানে পানীৰ ভেটা দিয়া এখন গেট দেখুৱাম। চাওক, জংঘলবোৰ পাই গৈছোঁ, দেখিছে? বহুত বহুত জংঘল, আৰু মানে দিনত হ'লেও মানে অকলে যাব ভয় লাগে। ৰাতিটো নোৱাৰোঁ, ৰাতি কোনো কাৰণত অকলে যাব নোৱাৰোঁ, দিনত হ'লেও ভয় লাগে, কিন্তু দুটা তিনিটা আহিছোঁ যে সাহস আছে, গৈ আছোঁ। আৰু এই জংঘলখিনি পাৰ হৈ এখন মানে বুৱতী নদী পাম, আৰু এটা চুইচ গেট পাম। বলক চুইচ গেটো দেখুৱাম আপোনালোকক, নদীখনো চাব। মেইন ৰাস্তাটো যাব নোৱাৰোৱেই, পুলিচেতো পূৰা টিকাকৰণ চলাই আছে, পালেতো আমাকো চলাব, গতিকে জংঘলৰ মাজে মাজে ঘূৰি ফুৰিছোঁ। আৰু ইয়াত কোনো টিকাকৰণ নচলায়। বলক গৈ আছোঁ, ভাগৰ লাগি গৈছে গৈ গৈ। চাওক, এইখন এখন সৰু নদী হয়, আৰু এই সৰু নদীৰ কিনাৰে কিনাৰে গৈ এখন ডাঙৰ নদী পাম, আৰু ডাঙৰ নদীখনৰ ওচৰতে এটা মানে কি চুইচ গেট এটা আছে, পানী ভেটা দিয়া গেট। যেতিয়া ডাঙৰ বুৱতী নদীখন বাঢ়ি যায়, তেতিয়া এই গেটটো খুলি দিয়ে, আৰু এই সৰু নদী দি পানী এখন সোমাই আহে। হাই ফ্ৰেণ্ডছ, আজি গম পাইছেতো বন্ধ চলি আছে ন, বন্ধৰ মাজতে আমি অলপ ওলাই আহিলোঁ, আমি পঠাই আহিছোঁ, ৰাস্তাই ৰাস্তাই মানে পঠাই আহি এই জেগাটো উপস্থিত হৈছোঁ। এই জেগাটো মানে আমাৰ ঘৰৰ পৰা প্ৰায় 3 কিলোমিটাৰমান হ'ব। পঠাই আহিছোঁ, খোজকাঢ়ি আহিছোঁ। চাওক, আৰু গোটেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। আপোনালোকে যে দেখিবলৈ পাইছিলে এখন সৰু নদী, সেই সৰু নদীখনৰ দি পানীটো এই ডাঙৰ নদী, যিখন সোঁত বৈ থকা নদী, তালৈ পানীটো পাৰ্চেল হৈ আছে। চাওক, এই চেপেদি গৈছে পানীটো, এইখন চাওক ডাঙৰ নদী। আপোনালোক ওচৰলৈ লৈ গৈ আছোঁ, নদীখনৰ ওচৰলৈ। এইবিলাক জাল ফিটিং কৰা হৈ আছে, যেতিয়া পানী মানে কি ফেনে ফুটুকাৰে ওপৰলৈ উঠি আহিব ন, তেতিয়া মাছমৰীয়াবিলাকে জাল ফিটিং কৰি তামাম মাছ ধৰাত লাগি যায়। আৰু চাওক, বহুত ভাল লাগে, আৰু জানুৱাৰী হ'লে পিকনিক খায়ো বহুত ভাল লাগে ইয়াত আহি। আৰু ফ্ৰেণ্ডছ, ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ, বেছি দেখাবলৈ নাই। আৰু ইমান এটা বৰিং দিনত সকলোৱে ঘৰতে সোমাই আছে যেতিয়া, ভাবিলোঁ কি অলপ ওলাই যাওঁ, ময়ো ভিডিঅ' বনাব পৰা নাই যেতিয়া, অলপ পৰিৱেশটোকে দেখাই দিওঁ। চ' দেখালোঁ। থেংক ইউ ছ' মাছ।